হাই হেল্ল' নমস্কাৰ ৱেলকাম টু ফাৰ্ষ্ট চেনেল শশাংক নেক্সট কি খবৰ আপোনালোকৰ থামনাল চাইড গম পাইছে ভিডিঅ'টো কিয় ওপৰত হৈ গৈ আছে আজি কাতি বিহু সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ খবৰ কাৰো ভাল নহয় খবৰ সকলোৰে বাবে আমাৰ মৰমৰ জুবিন দা আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল তেওঁৰ শৰীৰটো আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে কিন্তু তেওঁক আমি সদায় আমাৰ মাজত জীয়াই ৰাখিম তেওঁৰ কথাৰে তেওঁৰ সুৰেৰে ন্যায় পাম নে নাই সেইটো আমাৰ প্ৰশ্ন থাকিল আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমাক অতি শীঘ্ৰে ন্যায় লাগে আজি এটা মাহ সম্পূৰ্ণ হ'বলৈ হ'ল তো ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক জুবিন যুগৰ মানে জুবিন দেশৰ মানুহ জুবিন দা ঘটনাটোক লৈ যাতে কোনো পলিটিক্স নকৰে অসমৰ মানুহ এতিয়ালৈকে ধৈৰ্য ধৰি আছে ধৈৰ্যৰ সীমা ছিঙিব লাগিলে কিন্তু প্ৰশাসন পলিটিক্স আমি কোনো একো নামানিম কিন্তু সকলো যেতিয়া ওলাই আহিব নহয় তেতিয়া কিন্তু ক'ত কেতিয়া কি হয় কোনো ধৰিব নোৱাৰিব সেয়েহে আমি বাৰে বাৰে অনুৰোধ জনাই আছোঁ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ সোনকালে আমাক ন্যায় দিয়াৰ পিছত বাকী য'ত যি কাম আছে সেইবোৰ কৰক আগতে আমাক ন্যায় দিয়ক তাৰপিছত পলিটিক্স কৰে যাৰে মূৰ তাৰ মূৰ কৰিব এতিয়া পলিটিক্স নকৰিব আমি বাৰে বাৰে অনুৰোধ জনাই আছোঁ গতিকে আমাক সোনকালে ন্যায় দিয়ক ন্যায় লাগে নহ'লে কিন্তু কি হয় পিছত কিন্তু ধৈৰ্য সীমা ছিঙিব লাগিলে কিন্তু কথা অলপ তো আজি কাতি বিহু ক'ত কি হয় ভিডিঅ'টো দেখুৱাব বুলি ভাবিছোঁ মন বেয়া হ'লে ভিডিঅ'টো বনাইছোঁ শেষলৈ চাব আৰু গাইছ আমি এতিয়া যাই আছোঁ ঔটেঙা পাৰব লাগি ঔটেঙা যিহেতু চাকি দিব লাগিব চাকি দিয়া এটা নিয়ম আছে তো আমি যাই আছোঁ ঔটেঙা আনিব লাগি তো চাই থাকক আৰু গাইছ ইফালে আমি টেঙাডাল পাই গৈছোঁ সেইফালে এইডাল টেঙাডাল এইটো মাহীহঁতৰ ঘৰৰ আগতে আছে এইডাল টেঙাডাল ইফালে বেলেগ মানুহ আহিছে নিব লাগি ইফালে আমাৰ কেইটাই পাৰি আছে এই হাহাকাৰ কৰি পাৰি আছে ইফালে এইটো আমাৰ নদী ইফালে দলংটো ইফালে ৰাস্তাটো আছে এইগিলা আমি পাৰিলোঁ বাৰু আৰু গাইছ আমাৰ ফাইনেলি ঔটেঙা পৰা হৈ গ'ল এইগিলা ঔটেঙা আমাৰ এক মোনা ইফালে আছে এটা বাস্কেটত আছে এতিয়া আমি যাই আছোঁ ঘৰত যাওঁ তাৰপিছত আজি এই গধূলি লগ পাই আছোঁ তো চাই থাকক ये हमारा शौक है इधर हमारा मन्दिर আৰু গাইছ এতিয়া সন্ধিয়া হ'বৰে হ'ল যিহেতু এইটো বিহু অংকিতা বিহুৰ দৰে উদযাপন কৰা নাযায় এইটো বিহু অকল সন্ধিয়া পথাৰত চাকি আৰু ঘৰত চাকি জ্বলোৱা হয় তুলসী তলত চাকি জ্বলোৱা হয় তেতিয়া যে আমি ঔটেঙাবোৰ পাৰি আনিছিলোঁ এইবোৰ এতিয়া চাকিৰ দৰে বনোৱা গ'ল এইবোৰ পথাৰত লৈ যাব লাগিব পথাৰত জ্বলাব লাগিব ঘৰত জ্বলাব লাগিব এইফালে তেল আছে ধূপ আছে এইফালে এইকেইডাল পথাৰত খাৰি কেনে ইয়াত চাকি দিব লাগিব ইফালে এইডাল তুলসী পুতিছোঁ ইয়াতে কাতি মাহটো সদায় চাকি দিয়া হ'ব আৰু গাইছ পথাৰত আহি পালোঁ পথাৰত এতিয়া চাকি দিব লাগিব সেইকাৰণে পথাৰলৈকে আহি গ'লোঁ যিহেতু আজি কাতি বিহু এইফালে চাৰিওফালে ধান এই তাৰে মাজত দিব যাম তো চাই থাকক এইবোৰ চাৰিওফালে পৰিৱেশটো কি ধুনীয়া হৈ আছে চাই লওক এতিয়া ইয়াতে চাকি জ্বলাম শলা দিয়া হ'ল এতিয়া ঘৰলৈ যাওঁ ঘৰতো শলা দিব লাগিব ঘৰৰ ভিতৰত দিব লাগিব তুলসী তলত দিব লাগিব এতিয়া ঘৰলৈকে যাওঁ ঘৰত যাই লগ পাই আছোঁ আৰু গাইছ ঘৰত তুলসী তলত সকলোতে চাকি বন্তি জ্বলোৱা হৈ গ'ল কাতি বিহু এনেদৰে পালন কৰিলোঁ আৰু চাকি বন্তি জ্বলালোঁ বুট ভৰাইছোঁ বুট মানুহ আহিব কোনোবা আহিব ওচৰৰে বুট চুট খাব শেষত যাতে জুবিনে ন্যায় পায় তাৰে কামনাৰে অন্য এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব চেনেলটো যদি নতুনকৈ আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় অসম জয় হিন্দ জয় জুবিন দা